হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি হৈছে 14 তাৰিখ। বাৰু ভিডিঅ'টো কেতিয়াকৈ পায় সেইটো বাৰু মই নাজানো, কিন্তু শেহতীয়াকৈ হ'লেও সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ মোৰ তৰফৰ পৰা। সকলো ভালে কুশলে থাকক। আজি আমি ৰাতিপুৱাই গৈ আছোঁ পাহাৰৰ ওপৰলৈ, মানে পাহাৰৰ ওপৰত এটা মন্দিৰ আছে তিন ঝাণ্ডা বুলি, সেই মন্দিৰলৈ গৈ আছোঁ। তেতিয়াহ'লে ব'লক আমাৰ লগত একেলগে আপোনালোকেও যাত্ৰা আৰম্ভ কৰক। এই জেগাডোখৰ দেখিছেনে কিমান ভয়ংকৰ, মানে পাহাৰৰ ওপৰত ইমান গছ চাৰিওফালে। ইয়াত কোনোবাই যদি আপোনাক মাৰিও পেলাই থৈ দিয়ে মানে কোনো গম নাপাব, ওচৰত মানুহ কোনো নাই। আৰু এই জেগাডোখৰ নাম বোলে কাৰ্গিল মই জনামতে। আৰু গুৱাহাটীত যিমান মানে অঘাইতং কাণ্ড আছে, মানে বহুত বেয়া কাণ্ড ইয়াত সংঘটিত হয়, মানে ডকাইতিৰ নিচিনা কামবিলাক ইয়াত কৰিবৰ কাৰণে মানে বহুত সুবিধা লয় মানুহক। চাওকচোন, দেখিলেই ভয় লগা, অকলে আহিবলৈতো আৰু ভয় লাগিব। ইয়াত পাহাৰৰ ওপৰেৰে উঠি আহি আছোঁ, ওপৰলৈ গৈ আছোঁ। বহুত ধুনীয়া ভিউ, গোটেই গুৱাহাটীখনৰ ভিউ বহুত ধুনীয়া লাগে। মানে মোৰ মতে চাগে গুৱাহাটীৰ বহুত মানে চবতকৈ ওখ পাহাৰ হ'ব পাৰে, নাজানো, নহ'বও পাৰে। এইবাবেই কৈছোঁ যিহেতু গোটেই গুৱাহাটীখন ইমান ধুনীয়াকৈ দেখা পাই থাকে, সেইবাবে মোৰ ধাৰণাৰ ফালৰ পৰা কৈছোঁ। যদি ভুল হয় জনাসকলে বাৰু শুধৰাই দিব। আৰু মানে বহুত ধুনীয়া পৰিৱেশটো দেখিয়ে কিবা এটা বহুত ভাল লাগিলে। আৰু অলপ দূৰ গ'লে এটা বস্তু দেখা পাব। এইফালে দেখা পাইছে যে তলত আছে, ইয়াতে পুলিচৰ য'ত ইণ্টাৰভিউ হয়, ABUB হওক বা SI হওক, যিখিনি মানে ইণ্টাৰভিউ আছিলে, এইখন মানে ফৰেবি ফিল্ডখনতে হয়। ইয়াৰ পৰা দেখা পাই থাকে। আৰু সোঁখন দেখা পাইছে যে এখন ফিল্ডৰ নাম সাধন। আমি ইণ্টাৰভিউ আগত সেইখন ফিল্ডতো দৌৰিব গৈছিলোঁ ভালেমান কেইদিন। এইখন মই জুম কৰি দেখুৱাখনতে মোৰ নাই হোৱা বাৰু, কামৰূপ মেট্ৰ'খিনি ইণ্টাৰভিউ ইয়াতে হৈছিলে ফৰেবি ফিল্ডত। সেইবাবে এবাৰ জুম কৰি বোলো সকলোকে দেখাই দিওঁ। আৰু বাকীখিনি চাওক ইমান ধুনীয়া। আৰু ছাইডত থকাখন হৈছে সাধন। এইখন সাধন। আমি ইণ্টাৰভিউ আগত গৈছিলোঁ বাৰু তাত দৌৰিব। এতিয়া আহক আমি আৰু ওপৰলৈ উঠি আকৌ গৈ থাকোঁ। এতিয়া আমি স্কুটিত হ'লোঁ, যিহেতু মন্দিৰটো বহুত ওপৰত আছে, সেইবাবে একেবাৰে ওপৰলৈকে গাড়ী লৈ যাব নোৱাৰি। এতিয়া আমি আধা ৰাস্তা খোজকাঢ়ি যাব লাগিব। এতিয়া আৰু মজা লাগিব। ব'লক তেতিয়াহ'লে। বাপৰে বাপ, ইমান জংঘল আছিল, মানে ক'ব নোৱাৰা জংঘল। মই ভবা নাছিলোঁ এনেকুৱা ৰাস্তা বুলি। আজি প্ৰথমবাৰৰ বাবে গৈছোঁ। জংঘলখিনি দেখি থাকে বহুত ভয় লাগিছিলে যাবৰ কাৰণে, বিশেষকৈ ইমান ৰ'দ আৰু মানে কিবাকিবি ওলাব বুলি ভয় লাগিছিলে। কিন্তু উপায় নাই, আহিলোঁ যেতিয়া, মনত ভাবি আহিছোঁ যেতিয়া যাব লাগিব মন্দিৰলৈ, তো সেইবাবে গৈ আছোঁ বাৰু। তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু। এইফালে মোক চাওক, খোজকাঢ়ি একেবাৰে অৱস্থা বেয়া। মই পামচুটো দি হাতত লৈ ল'লোঁ, মানে খোজকাঢ়ি ভৰি কাটি গৈছে পামচু দি। সেইবাবে এবাৰ ভাবিছোঁ খালী ভৰি দি খোজকাঢ়ি যোৱা আৰম্ভ কৰি দিওঁ, আৰু মানে এনেকৈ নহৈছে আৰু পামচু পিন্ধি পিনি। সেইবাবে হাতত লৈ লৈছোঁ, এফালে বেগ এফালে পামচু হাতত লৈ পূৰা গৈ আছোঁ আৰু মই ওপৰলৈ।
এই তাতে দোকান আছে জীৱনত এইটো নতুন অভিজ্ঞতা দিয়ে এনেকৈ জংঘলৰ মাজেদি মন্দিৰ গৈছা সঁচাকৈ মানে মনত থাকি যাব আৰু সদায় মই কৈছোঁ ভিডিঅ'টো তুলি কালি যোনটো মই খালোঁ মানে খাই মানে হোটেলতে ভাত খাইছিলোঁ হয় মই মাল খাইছোঁ বেলেগ খোৱা নাই তাৰপিছত খাই কিনে ভিডিঅ'টো বনালোঁ এইটো দিলে বেছি জমিব তাৰপিছত ৰাতিপুৱা মই উঠা পাৰা বিচৰা পৰা এটা ORS খাইছোঁ কিন্তু যোনটো মানে আহিলোঁ ORSৰ পাৱাৰ চেল আমিতো এনেকুৱা একো খোৱা নাছিলোঁ এনাৰ্জি পোৱা বস্তু আগতে খোৱা নাই আমাক দিনত আকৌ হোটেলত ভাত খাইছোঁ ভাগিনে তোমাৰ তাৰপিছত ৰাতিটো এই কাহিনীটো হৈ গ'ল ন ভাতো খালোঁ আমিতো কালি পূজা চাই অহাৰ কাৰণে ভাতো ভালকৈ নাখালোঁ ক'ত পূজা মন্দিৰলৈ পানী আৰু বেছি সময় নাই কিন্তু এটা কথা আমি যিফালেদি আহিছোঁ এইটো মন্দিৰৰ মেইন ৰাস্তা নহয় মন্দিৰৰ মেইন ৰাস্তাটো আছে বিৰুবাৰী ফালেদি সেইফালে গ'লে মন্দিৰৰ পৰা একেবাৰে তললৈকে 500টা ষ্টেপ আছে নহয় দিয়কচোন এইফালে আহোঁতে যিমানখিনি কষ্ট হৈছে সেইফালে 500টা ষ্টেপ আহিলেও সমানেই কষ্ট হ'ব তাততো ভালেই কৰিলোঁ বাৰু আমি এইফালে আহি অলপ গুৱাহাটীৰ ভিউ এনজয় কৰিব পাৰিলোঁ গতিকে ভালেই লাগিলে আমি সেইবাবে মই জনাই দিলোঁ যে এইটো মেইন ৰাস্তা নহয় মন্দিৰৰ মেইন ৰাস্তা বেলেগ এটা ভিউটো কেনেকুৱা লাগে টেংকিৰ পৰা আমি যে ফাৰ্ষ্ট দিম ন তাতে ড্ৰোনটো উৰালে কেলা মজা লাগিব আৰু 100 মিটাৰ আছে খোজকাঢ়ি অৱস্থা বেয়া চাকি তাকি জ্বলাই লওঁ আমি তাৰপিছত আকৌ লগ পাই আছোঁ ভকত দাদা আকৌ লাডু বনাই দিলে নেকি কেলে ভাঙি ভাঙি দিব লাগিছিলে এই আমাৰ ভকতে ফুল দি আছে চবকে এই দুইটা এটা থালিতে ল'লচোন এটা থালি লৈ আহা যোৱা নহয় ফুল চুল ল'ব প্ৰব্লেম হ'ব থালি এটা লৈ আহা কিন্তু নমাই লৈতো চাকিব জ্বলাব লাগিব থালিৰ পৰা এয়া একেবাৰে ওপৰত আমি কি কয় তিনচান্দা মন্দিৰ পালোঁ সেই তিনচান্দা মন্দিৰৰ পৰা গুৱাহাটীৰ পৰিৱেশ বহুত ধুনীয়াকৈ দেখা পাই থাকে এইফালে গান্ধী মণ্ডপটো দেখা পায় এইফালে ব্ৰহ্মপুত্ৰ দেখা পায় এইফালে উমানন্দ দেখা পায় মানে সকলো প্ৰায়ভাগখিনিয়ে দেখা পায় বুলি ক'ব পাৰি সেইকাৰণে বহুত ভাল লাগিলে আমি পূজা চূজা কৰি আছোঁ তেওঁলোকে কৰিছে আমি কৰা হৈ গ'ল তেওঁলোককে আৰু ভিডিঅ' বনাই দিছোঁ অলপ বেছিকৈ মোবাইলটো লৈ ভিডিঅ' কৰি থাকিব বেয়াও লাগে তেতিয়াহ'লে আৰু সেয়াই আৰু 3খন পতাকা বোলে তলৰ পৰা দেখা পাই থাকে বাবে এই মন্দিৰটোৰ নাম তিনঝাণ্ডা মোক কোৱা মতে আমি আৰু এতিয়া ঘৰলৈ উভতি গৈ আছোঁ এইটো ৰাস্তাইদি দেই ৰাইজ গৈ আছোঁ ঘৰ পাথৰটো ক'ত আছে সেই আমাৰ পাছত কাপুল গ'লছ আহি আছে কাপুলছ গ'লছ ৰাস্তা বাপৰে হেৰি হৈ যায় লোৱাচোন এবাৰ কাণত মিতুলক দিব ল'ব দিয়াচোন একবাৰ লোৱা না প্লিজ কিমান ধুনীয়া লাগিছে চাওঁ
লোৱা না প্লিজ চিল কৰিব মন আছে যদি লোৱা চিল কৰিবলৈ মন আছে যদি লোৱা চিল যদি নহয় না আজি অঁ হ'ব লাগি নয় এইটো চিল আমিওতো টিঙৰ ঘৰতে থাকোঁ ক'ত কোন চাপ খাই ঘৰত থাকোঁ উপায় নাই আমাৰ আজি এদিনীয়া কাৰণে তেনেকুৱা লাগিছে অ' মাই গড অঁ টিঙৰ বেৰা ন কোনটো ATM নাই নোলাম ATMটো কেনেকৈ অট'মেটিক টলাৰ মেচিন বুলি আৰু কি বেলেগকৈ অট'মেটিক থাকিব মজাক কেমতি হবে গতিকে আজি আমাৰ যাত্ৰা ইমানতে সমাপ্ত কৰিলে মানে সমাপ্ত বাৰু এতিয়াও বাকী আছে অলপমান খোজকাঢ়ি আহি পেলাই আমি এতিয়া গাড়ীত আহিলোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল পালে আৰু যদি গুৱাহাটীৰ ভিউ এনজয় কৰিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব পুনৰ একবাৰ গুৱাহাটীৰ ভিউ চাই লওক আৰু তাৰ পাছত বাই বাই